নমস্কাৰ। আজি পানীলাও খাৰৰ ৰেচিপি এটা বনাম। তাৰ কাৰণে পানীলাওটো লৈ এনেকৈ মিহি মিহিকৈ পানীলাওটো কাটি ল'লোঁ। এতিয়া কেৰাহীটোত তেল গৰম কৰি লৈছোঁ। তেলখিনিত এতিয়া মাছ একফাল মূৰটোৰ দি দিলোঁ। এইখিনি মূৰখিনি ধুনীয়াকৈ ভাজি ল'ম। গোটেইখিনি এইটো চাইডত গুচাই দি এতিয়া এইফালৰখিনি ভজা হৈ গৈছে। এইখিনি উলটাই দিম। উলটাই দিয়া হৈ গ'ল। এইখিনি এতিয়া মাছখিনি ভজা হৈ গৈছে। এইখিনি উলটাই চালোঁ, এনেকৈ ভজা হৈ গৈছে। মাছখিনি কাঢ়ি ল'ম। এতিয়া ইয়াত অকণমান আৰু তেল দি কেঁচা জলকীয়া দুটা দি দিছোঁ। তাৰপিছত কাটি লোৱা পানীলাওখিনি বহাই দিলোঁ ইয়াত। এতিয়া পানীলাওখিনি ধুনীয়াকৈ এনেকৈ তেলখিনিৰ লগত মিলাই ল'ম। অকণমান এনেকৈ 1 মিনিট 2 মিনিট সময় ভাজিব লাগিব। এইখিনি ভাজি লৈ এইখিনি এনেকুৱা হ'লে আমি ইয়াত অকণমান হালধি দিছোঁ। হালধিটো নিদিবও পাৰে, এইটো নিজৰ কথা হয়। আৰু নিমখ দিছোঁ। খাৰত এনে হালধি নিদিয়ে, মই দিছোঁ কালাৰটো অকণমান বেয়া দেখাৰ কাৰণে। আৰু কলাখাৰ এইটো বাতিতে এনেকৈ এটা জোখত দি দিলোঁ। এতিয়া গোটেইখিনি আমি হালধি নিমখ খাৰখিনি এনেকৈ মিলাই ল'ম। এতিয়া এনেকুৱা হৈছে। গোটেইখিনি মিলোৱাৰ পিছত ঢাকনিখন দি থৈ দিম অকণমান সময়। ঢাকনিখন অকণমান সময় দি এনেকুৱা হোৱাত আমি আৰু অকণমান সময় এইখিনি লৰাই ল'ম। আৰু আদা নহৰু 1 চামুচ ইয়াত দি দিছোঁ। এইখিনি মিলাই ল'ম। আৰু মিলাই লৈ কিছুমানে নহৰু খাব বেয়া পায়, নহৰু নিদিলেও হ'ব, আদাখিনি দিলেও হয়। টেষ্টটো অকণমান বেলেগ বেলেগ হয়। নহৰু দিলে অকণমান বেলেগ, আদা অকণমান দিলে বেলেগ টেষ্ট আহে। এতিয়া আমি মাছৰ মূৰটো দি ইয়াত এনেকৈ গোটেইখিনি মিলাই লৈ ইয়াত আৰু ঢাকনিখন দি দিছোঁ। অকণমান ঢাকনিখন দি অলপ দেৰি হোৱাৰ পিছত এইখন গুচাই ল'লোঁ। কেনেকুৱা হৈছে চাই ল'ম। খাৰখিনি লাৰি পেলাই এনেকৈ চাই লৈছোঁ। গোটেইখিনি প্ৰায় সিজিছে, অকণমান সিজিব আছে। আৰু মই মাছৰ মূৰটো ছাইড কৰি লৈ এইখিনি এনেকৈ ভাজি লৈছোঁ। গোটেইখিনি যাতে মাছৰ মূৰটো ভাঙি নাযায়, ভাঙি গ'লে কাটাখিনি খাব অলপ খিচখিচিয়া টাইপৰ হয়। সেইকাৰণে এইখিনি চাইডে চাইডে এনেকৈ পানীলাওখিনি ভাঙি লৈছোঁ ধুনীয়াকৈ। পানীলাও খাৰখন অকণমান সিজি পনীয়া টাইপৰ হ'লে তেতিয়া টেষ্টটো ধুনীয়াকৈ আহে ইয়াত। সেইকাৰণে অকণমান আৰু পানী দি দিলোঁ বাতিটোৰে। এতিয়া আমি এইখিনি ধুনীয়াকৈ মিলাই লৈ পিনে ইয়াত ঢাকনিখন অলপ সময় আৰু দি দিম। তেতিয়ালৈকে যিমান দেৰি সিজি উঠে। এতিয়া ঢাকনিখন গুচাই দিলোঁ অলপ দেৰি পিছত। এনেকুৱা হৈছে গোটেইখিনি। এয়া এনেকুৱা হৈছে, প্ৰায় হৈছে। এইখিনি কৰচখনেৰে অকণমান থেতেলি ল'ম। গোটেইখিনি থেতেলি ল'লে তেতিয়া মিহি হৈ উঠে খাৰখিনি আৰু খাবও টেষ্টি লাগে। এতিয়া আমাৰ খাৰখিনি হৈ গৈছে। ধুনীয়াকৈ বাচন এটাত নমাই ল'ম। একেবাৰে সহজ ৰেচিপি হয়। আমাৰ অসমীয়া মানুহৰ কাৰণে খাৰৰ ৰেচিপিটো বহুতেই ভাল লাগে। এইখিনি গোটেইখিনি নমাই ল'লোঁ। এতিয়া ইয়াত অকণমান ধনিয়া পাত দি দিছোঁ। ধনিয়া পাত দিলেও খাৰত ভাল লাগে। আৰু খোৱা সময়ত এইখিনি মিলাই ল'ব পাৰি ধুনীয়াকৈ। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ফেচবুকত চাই আছে যদি ফ'ল' কৰিব।